আগৰ যি সফলতা ধৰা অভিন্ন ৰাখিছে কি ক'ব? ভাল হৈছে হয় এতিয়ালৈকে কিমান ৰিজাল্ট পাইছোঁ বেছিভাগ ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট পাছ কৰিছে হয় আৰু আগৰ দিনৰ নিচিনা আজিকালি বুকলেটটো দিয়া নহয় সেইকাৰণে একেলগতে গোটেইখিনি মানে চাব নোৱাৰি ওৱান বাই ওৱান বিচাৰি চাই আছোঁ আৰু বিজনেছ মেথমেটিক্স ষ্টেটিষ্টিক্সত আমাৰ এই বছৰ আকৌ অসমৰ হায়েষ্ট মাৰ্কছ। আপোনালোকৰ যিখিনি ইচ্ছা আছে যথেষ্ট কষ্ট কৰে শিক্ষাদানৰ ক্ষেত্ৰত আৰু নিয়মিত পাঠদানৰ সময় সদায় গুৰুত্ব প্ৰদান কৰে এই ক্ষেত্ৰত কি ক'ব? নাই চব এইটো দিনৰ কাৰণে সিহঁতক ক'ব যে নাই চব ল'ৰা ছোৱালীৰ ৰিজাল্টটো ভাল হওক আৰু যেনেকৈ চবে আনন্দ হৈ আছে সিহঁতৰ ভৱিষ্যত ভাল হওক এইটো দিনৰ কাৰণে আমি 2 বছৰ কষ্ট কৰি আছোঁ। হাই ছেকেণ্ডেৰীখিনি আছে আমাৰ ইয়াত এতিয়া নেক্সট ইয়েৰৰ পৰা আমি স্কুল আৰম্ভ কৰিম আৰু এইটো আপোনালোকৰ ধাৰাবাহিকতা আপোনাৰ শিক্ষাখিনি এটা এতিয়া কষ্টৰ ফল পাইছে বুলি ক'ব পাৰিব যথেষ্ট কষ্ট কৰে মই আৰু যেতিয়া আপুনি ষ্টুডেণ্টজনে ঘৰ আপোনালোকৰ ক্লাছ নাহে তেতিয়া আপোনালোকে ফোন কৰে মই শুনো মোৰ বহুত ষ্টুডেণ্ট গাৰ্জেন মোৰ চিনাকি এইটো কি ক'ব আপুনি? নাই এইটো আমি মানে এইটো কৰিব লাগিব আমাৰ মানে টিচাৰ আৰু ষ্টুডেণ্টৰ ল'ৰা ছোৱালী সৰু হৈ থাকে আমাৰ গাৰ্জেনৰ মাজত এটা কমিউনিকেশ্যন থাকিব লাগে এইটো কমিউনিকেশ্যন থাকিলে নিশ্চয় ল'ৰা ছোৱালীৰ ৰিজাল্টটো কিন্তু ভাল হয়। আপোনালোকৰ পৰীক্ষাটি কিমান পৰীক্ষা দিছিলে 169 পাছ কৰিছে নাই আমাৰ দুজনী ছোৱালী গা বেয়া হৈ গৈছিলে পৰীক্ষাটো দিব পাৰে ধন্যবাদ। ঘোষণা কৰিলে গীতাঞ্জলি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দ্বিতীয়বাৰ যোৱা বছৰ সফলতা অক্ষুণ্ণ ৰাখিছে কি ক'বা? বহুত ভাল লাগিছে আৰু মানে প্ৰে কৰিছোঁ যে নেক্সট টাইম আমিও এনেকৈ আমাৰ ছিনিয়ৰ্ছৰ নিচিনা ভাল কৰোঁ চবেই যাতে ভাল কৰে আৰু বেছি বেটাৰ হওক যাতে। আৰু তোমালোকৰ যিখিনি শিক্ষা যথেষ্ট কষ্ট কৰা সাধু নিয়মিত পাঠদানৰ প্ৰায় গুৰুত্ব প্ৰদান কৰে সেইকাৰণে কি ক'বা? আমি তেওঁলোকক থেংক ইউ ক'ব বিচাৰিছোঁ ইমান আমাৰ লগত আমাক ছাপোৰ্ট কৰে ইমান কষ্ট কৰে কাৰণে। আৰু যিটো তোমালোকৰ গীতাঞ্জলি স্কুলে ধাৰাবাহিকভাৱে সফলতা অৰ্জন কৰিছে কি ক'বা?